মোৰ পিছফালে আছে দিখৌ নৈ, যিখনৰ পৰা বামুণ পুখুৰী বাগিচা ডুবিছিল আৰু ৰাইজৰ এই দুৰ্দশা আছিল, যিখিনি পিকচাৰ আপোনালোকে দেখি আছে। দিখৌ নৈ এয়া চাওক, একদম গছ চছ, এই গছবোৰতো দাদা আগত নাছিল ন? এইবোৰ উটি আহিছে পানীত, উটি আহিছে। এইবোৰ চাওক পানীত এই গছবোৰ উটি আহিছে, চাওক এইবোৰ ঢেৰ গছ আছে। এইবোৰ গছ, এইখন হ'ল দিখৌ। এই দিখৌৱে আচলতে এই মহাপ্ৰলয়টো মাতি আনিলে নাগালেণ্ডৰ পৰা। কিমান পলস পৰিছে দেখিছে? বহুত পলস। আপোনাৰ ঘৰটো কোনটো দাদা? আপোনাৰ ঘৰটো? মোৰ ঘৰটো এই মানুহখিনিক প্ৰথম পাইছে চাগে ন? দিখৌটো একদম কাষতে লাগি আছে না? এইটো পানী ডাইৰেক্ট নাগালেণ্ডৰ পৰা নাগালেণ্ডৰ পৰা আহে ন? নাগালেণ্ডৰ পৰা সেইটো কি নৈ নাগালেণ্ডৰ ফালৰ পৰা যে আহে? নাগালেণ্ডৰ পৰা সেইটো ডাইৰেক্ট বৰহিল দেখিছে নাই? বৰহিল দেখিছোঁ। বৰহিলৰ পৰা এইটো ডাইৰেক্ট কানেকশ্যন আছে নদী। বৰহিল চন্তক সেইটো নৈ নাজিৰা শিমলগুৰি হৈ সেইটো নদীয়ে যায়। সেইটো তাততো আৰু অৱস্থা বেয়া কৰি দিছে বুলি কৈছে। এইফালে তলফালৰ পানী সোমাইছে, চান্সে নাপালে বোলে বহুতে ন? এইফালে নিৰ্মলীয়া সোমাইছে, নাজিৰা এইফালে গোটেই সেই পানীখনে সোমাইছে তাত। এইফালে মহতিয়াই লৈ গৈছে আকৌ এইফালৰ পৰা পানী আহিছে, তাৰপিছত এই যোনটো আমি নালা বুলি কওঁ পানী গৈ আগৰ পৰা পানী দেৰি বজাৰটো আছে যে আগফালৰ পৰা পানী আহিছে, যাব 10-15 মিনিটো নালাগিলে লাষ্টত এনেকুৱা আনকালে ইয়াত পানী এনেই কিমান হয় এই নৈখনত? নৈখনত পানী ইয়ালৈকে আহে, ইমানলৈকে চাইছোঁ। মোৰ মানে বাবাই কৈছিলে ইমান দূৰৰ পৰা পানী আহে, ইয়াতকে তাতকে নাযায়, আমাৰ ঘৰত নোসোমায়, ইয়াতকৈ বেছি নাযায়গৈ নাই। কিন্তু তাৰপিছত এইবাৰ কি হ'ল মানে পলয় নিচিনা পানীখিনি এনেকুৱা সোমালে মানুহ চান্সে নাপালে মানে যাব। পানী এনে আগতে পানী হ'লে কিমান ভিতৰলৈকে যায় আপোনালোকৰ? এই ইয়ালৈকে পানী আহে, তাৰপিছত দেলি বজাৰ আছে, তাত পুলখন আছে, সেই পুলটোত ইমান কৰি পানী সোমায়, তাতকে বেছি নোসোমায়। এইখন নৈয়ে আপোনাৰ মানে মেইন বৰ্তমান অশান্তি কৰা, মানে অশান্তি বুলি নহয়, পানী সোমাই যোৱা নৈখন এইখনে এই পানীটো যেতিয়া খৰালি মহিনাত আহিব নহয়, আপুনি ইমান পানী দি পাৰ হ'ব পাৰিব, আপুনি চন্তক যাব পাৰিব। পাহাৰীয়া নৈটো চন্তক আৰু ন? চন্তক এইটো চন্তক বজাৰটো লাগি আছে, এই নৈখন পাৰ হ'লে চন্তক বজাৰ আমি বজাৰ কৰিব মহাপ্ৰলয় আহিলে দেখিছো আপোনাৰ যে একদম সম্পূৰ্ণ পানী। এইটো আগত ইমান খৰি নাই যোৱা, এইটো এইবাৰ এনেকুৱা পানী আহিলে ডাইৰেক্ট সেই ডোখৰত খুন্দা মাৰিলে নাই, সেইকেইটা একেবাৰে উঠাই লৈ গ'ল। তাত বজাৰ আছে, বগান আছে, বগান সুন্দৰ পুখুৰী আছে, সুন্দৰ পুখুৰী ন? পৰিস্থিতি বহুত বেয়া। ইয়াত জোতা দি আহা যোৱা বহুত বেয়া। এইটো পানীৰ লগত মিক্স কৰি মাজে মাজে চবেই ল'ৰা ছোৱালী চবেই এঘুট হেৰি আছিলে পজিটিভ মলম দেই, এইটো ORS হয়। পজিটিভ মলমখিনি আমাৰ শেষ হ'ল, আমি আকৌ দিয়াৰ ব্যৱস্থা গাড়ীৰ পৰা বিলালে সিটো মোৰ গাড়ী ৰাখি দিলে পানীটো যে জমা কৰি ৰাখক। যোনে দিছে নলওঁ বুলি নক'ব দেই, যি দিছে নলওঁ বুলি ক'ব। মানুহক কেনে দুখ দিম? আমাৰ কাৰণে তেল খৰচা কৰি আহিছে, গাড়ীৰ মানে ইমান দূৰৰ পৰা নেদেখি কিমান দিন হ'লে এনেকে থকা আপোনালোকৰ? আপোনাৰ আজি 10 দিন নেকি? 10 দিন ন? ভাত খাইছে? ভাত খাম। বঢ়িয়া বঢ়িয়া। খাওক ভাত খাওক। পানী পুৰা ঘৰৰ ভিতৰলৈকে গৈছিলে। পুৰা বোকা আছো, মই পৰাই নাই। আপোনাৰ কাৰণে এইটো দিছো। ৰাইজৰ পৰা সহায় পাইছেনে? এইটো পাইছে দেই। ভাত আহিছে, ভাত লৈ ঠিক আছে দিয়ক। আমিও কাপোৰ গরম খাতে ভালো দুই পার্টি হলে
নাই দিয়া মানুহ এনেকে দুখ নাই দিয়া মানুহ দে ৰলে সহায় কৰে হে ন নে ঠিক আছে হৌ সহায় কৰাটা বহুত ডাঙৰ বাত এনা নিছিহি এই পানীটা ওয়ারেসটা টুকুন টুকুন গরমে খাবি সব এই বাবু পানিটা দে তো আরো এটা ইসক ঘরে কাপড়া আহে হৌ আনি কাপড় কানি আন দেহি তো বাবু আই তনিকে দেখলে তনি সুন্দরলে জনটা দরকার হয় ওটা তো নিলেবা হৌ এটা রাখো জি পারছি দেখি আরো আমার ছন যাই হৌ এনা না পানি কি বলা এই পানি বটল এইটো ওএসটো এটা এটা বটলত পানী यहाँ फेंक लेबी यहाँ फेंक लेबी टुकुन 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 এই পারল রসন এর মিলাই পিনে খাই দিব অলপ শক্তি পাব এনাৰ্জি পাব দেই এইটো হেৰি কৰি মিলাই ল'ব তাৰপৰা এইটো খাব কিমান দিন হ'ল খেতি লৈ পিনে ইয়াত লাহে লাহে আধাটো ভৰাবা 1 লিটাৰ পানীত এইটো দিব লাগে তুমি আধাটো ভৰাবা আৰু এটা বটল ল'বা আধাটো ভৰাই পিনে ইয়াক খাই থাকিব দিবা ইয়াৰ জ্বৰ চৰ ভাল হৈ যাব গতিকে ইয়াৰ আজি শক্তিটো পাব এতিয়া দুৰ্বল হৈ গৈছে নাই এতিয়া সি কিবা খালে নাই বাৰু এতিয়া এতিয়া এই ভাত অলপ খালে ভাত অলপ খালে আচ্ছা এতিয়া পানী অকমান অকমানকে অলপ অলপ এইগুলো আপোনাৰ পানী একদম এতিয়াতো পুৰা প্ৰথমে পাইছে চাগে ন এই পাপু পাপু মোৰ পিছফালে আছে দিখৌ নৈ যিখনৰ পৰা বামুণ পুখুৰী বাগিচা ডুবিছিল আৰু ৰাইজৰ এই দুৰ্দশা আছিল যিখিনি পিকচাৰ আপোনালোকে দেখি আছে দিখৌ নৈ এয়া চাওক একদম গছ চছ এই গছবোৰতো দাদা আগত নাছিল ন এইবোৰ উটি আহিছে পানীত উটি আহিছে এইবোৰ চাওক পানীত এই গছবোৰ উটি আহিছে চাওক এইবোৰ ঢেৰ গছ আছে এইবোৰ গছ এখন হ'ল দিখৌ এই দিখৌৱে আচলতে এই মহাপ্ৰলয়টো মাতি আনিলে নাগালেণ্ডৰ পৰা কিমান পলস পৰিছে দেখিছে বহুত পলস আপোনাৰ ঘৰটো কোনটো দাদা আপোনাৰ ঘৰটো মোৰ ঘৰটো এই এই মানুহখিনি প্ৰথম পাইছে চাগে ন দিখৌটো একদম কাষতে লাগি আছে না পাই গ'ল নাই অঁ